I'm just going on and on and on and on. সাগৰৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে? He just goes on. বাট কেপ্টেইনটোৰ হাতত এখন মেপ থাকে, কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে, কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে, এনেই গ' অন নহয়। আৰু লাইট হাউচেছ থাকে। সেইবিলাক চব আছে মোৰ। আচ্ছা, তোমাৰ লাইট হাউচ মোৰ লগত কিমান মানুহে কাম কৰে কোৱা তুমি? গতিকে মইতো নাজানো, কিন্তু কথা হৈছে হাউ ৰেছপনচিবল ইউ আৰ। I'm the captain. তুমি তেওঁলোকক যিবিলাক তোমাৰ লগত কাম কৰে সেইখিনি অকল নহয়, যিবিলাকে তোমাৰ গান শুনি জীয়াই, যিবিলাকে তুমি যি কোৱা তাকে শুনে, সেইখিনি তেওঁলোকে মোৰ লগত কাম নকৰে। তোমাৰ লগতো কিমান মানুহ আছে আমি কেতিয়াও এইটো গণি শেষ কৰিব নোৱাৰে। কলম্বাছটোক চাই থাকেতো। গতিকে তুমি এজন যদি জাহাজৰ কেপ্টেইন হয়, তোমাৰ লগত এইখিনি কি মেপ আছে? তোমাৰ লগত কোন আছে যাৰ প্ৰতি তুমি ৰেছপনচিবল, তুমি একাউণ্টেবল, আৰু তোমাৰ ডেষ্টিনেশ্যন কি? মেপ কিয় লাগে তোমাক? তুমি কেপ্টেইন বুলি কোৱা কাৰণে কোনো মেপ নাথাকে। থাকে, কিবা কিবি থাকে ন, তোমাৰ এয়াৰ আছে, সাগৰ বতাহৰ লগে লগে অকল নৰ্থ ইষ্ট সাউথ ৱেষ্ট থাকে। সেইটোৱে আৰু সেইটোৱে মেপ বুলি কৈছোঁ মই, ডিৰেকশ্যন ধ্ৰুৱ নক্ষত্ৰ লৈ পেলাই। সেইকাৰণে কলম্বাছ গৈ পেলাই ৱেষ্ট ইণ্ডিজ পালেগে যে ইণ্ডিয়া বিচাৰি। ঠিক আছে, সেইটো মই বুজিলোঁ, কাৰণ তাৰ মেপেই নাছিল। কিন্তু কিবা এটা আছিল ন যিটোৰে তেওঁ যাব। মই ক'ত গৈ আছোঁ মই নিজে নাজানো, কিন্তু মই যদি কাইলৈ কওঁ মই নতুন আৰ্মি খুলিম, আই কেন ডু দেট। সেইটো এটা বেলেগ, কিন্তু লাইট হাউচ বস্তুবিলাক থাকে সাগৰৰ মাজত। তোৰ মনত আছে না মই কাৰ্ড কি কৰিছিলোঁ? আছে, মই চব হিলাই দিছিলোঁ। আই ৱাজ এ লিডাৰ। ভাগ্য ভাল মোৰ বেমাৰ হৈ গ'ল, মই ঘূৰি আহি দেখিছোঁ কোনো নাই।